হ্যাঁ বন্ধু মজা লাগিছে কিন্তু রংটো নন্দেশ্বৰ গেলো রংটো মজা লাগিছে হ্যাঁ যিমান রং দেখিছো এই মেলাত সবচেয়ে বেস্ট রং বলি আজি এওয়ার্ড থাকলে মই দিলো বেষ্ট ভিউ ওকে এই মেলাত নন্দেশ্বৰ মেলা চালো আৰু লেলাৰ মেলাও চালো আর সবচেয়ে বেস্ট ভিউ এই বন্ধুজনক এই লো থ্যাংক ইউ হ্যাপি হোলি এতিয়া আমি মেলা চালো আৰু মেলাৰ পৰাই আমি গৈ পাম দুধনাই হৈ গোৱালপাৰা যাম গতিকে ইয়াতে মেলা চাক এতিয়া মেলা শেষ হোৱা নাই মানুহ আহি আছে গৈ আছে আৰু বিভিন্ন পাৰ্টিৰ ইয়াতে আহি আছে গতিকে ইমান সময় থাকিব নোৱাৰিম গতিকে যিমানখিনি পাৰিলোঁ আমি ইমানখিনি আমি কালেকশ্যন কৰিলোঁ আৰু দিলোঁ আপোনালোকক দিম আমাক আশীৰ্বাদ কৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে আপোনালোকলৈ আমি আছোঁ আৰু হয় নহয় হয় এইটা 100% অ'কে আৰু কষ্ট কৰিম আৰু বিভিন্ন ঠাইলৈ যাম আৰু বিভিন্ন ভিউসমূহ দেখাৰ কাৰণে আমি কোচিছ কৰিম কিন্তু আপোনালোকে আমাৰ লগত থাকিব লাগিব আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহ'লে আমি আছোঁ লেলা বেকিপুলত এটা মেলা আছে আৰু এই মেলাটো আমি চাবলৈ নাপাহৰিব এতিয়া আমি পাইছোঁ দুধনৈ কলেজ এইটো চাওক দুধনৈ কলেজ আৰু দুধনৈ কলেজৰ পৰা এতিয়া ওলাই যাম মেইন ৰাস্তা দি আৰু পাম লেলা বেকিপুল মেলা এতিয়া আৰু পাম আৰু 37 নেশ্যনেল হাইৱে গুৱাহাটী টু গোৱালপাৰা ৰাস্তা এইটো চাওক আমি ৰাস্তা দি ওলাইছোঁ আৰু মেইন ৰাস্তা দি এতিয়া আমি গৈ আছোঁ বহুত বাকী হে চলো চলে বেকিপুল লেলা বেকিপুল মেলা আমি ইয়াতে এটা মেলা পালো আৰু এই মেলাটো অলপ উপভোগ কৰিম দুধনৈৰ ওচৰতে কি ঠাই এইটো লেলাৰ মেলা গতিকে আমি এই মেলাটো এৰি নিদিওঁ আমি ইয়াৰ পৰা কিছু ভিউ ল'ম হোলী মেলা গতিকে আগত আমি গাড়ী ৰাখি ইপিনে অলপ বেক কৰিম অলপ চাম মেলাটো আৰু উপভোগ কৰিম আৰু আপোনালোকক দেখুৱাম প্ৰতিটো ভিউ আপোনালোকে চাব মেলাৰ ভিউ লেলা কি মেলা আপোনালোকে চাব লেলা কি মেলা আৰু বহুত দূৰ আহি গ'লো আমি এতিয়া চাব পাওঁ না গাড়ী থোৱাৰ জেগা নাই ভাই কি কৰিম কি নকৰিম কি কৰোঁ আৰু কি নকৰোঁ চাওঁ ইয়াতে এটা ঠাই পাইছোঁ ইয়াতে ৰাখি দিওঁ গাড়ী অলপ সময় 5 মিনিট অলপ চাওঁ আৰু আপোনালোকক ভিউবিলাক দেখুৱাম গতিকে বলক লেলাৰ মেলা চাবলৈ আমি এতিয়া যাম লেলাৰ মেলা চাবলৈ গাড়ী খুলিলোঁ বাছ এতিয়া 1 নম্বৰ দিম গাড়ী আৰু এতিয়া আমি ওলাই যাওঁ আমি আহিছোঁ ক'ত আহিছোঁ আমি এই মেলাটোত আহিছোঁ লেলাৰ মেলা ইয়াতে চাওক উলহ মালহৰে মানুহবিলাক ইয়াতে আহিছে আৰু ফূৰ্তি কৰি আছে মেলাৰ প্ৰতিটো ভিউ আপোনালোকে উপভোগ কৰক এই লেলাৰ মেলা ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী উঠিছে আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে দুধনৈ কৃষ্ণাই ৰংজুলি বিভিন্ন ঠাইৰ পৰা মানুহবিলাক ইয়ালৈ উলহ মালহৰে আহিছে এই মেলালৈ আৰু এই মেলাৰ আমি সমভাগী হ'বলৈ আমি উপস্থিত হৈছোঁ লেলাৰ মেলাত গতিকে বন্ধুসকল আমি এই মেলাত বাকৰিৰ পৰাই এতিয়া কি কৰিম বাকৰিৰ ভিতৰত সোমাম আৰু অলপ ভিউসমূহ চাম কুঁহিয়াৰৰ মেচিন চলি আছে এই পানীৰ পিয়াহ লাগিছে এতিয়া আমি পানী খাম কুঁহিয়াৰৰ পানী দিয়ক দাদা মেলা হো ৰে মেলা হো ভাইসকল মেলাত ফূৰ্তি চলি আছে আৰু আমাৰ লাগিছে পানীৰ পিয়াহ আইচক্ৰীম নাই 5 টকা নাই 10 টকাত দি আমি এতিয়া আইচক্ৰীম খাম আইচক্ৰীম ভাল চাই আইচক্ৰীম খাই চাম পাছত কম বোলে কেনেকুৱা আইচক্ৰীম
এই সুপার ফাইন আইসক্রিম না ভাল হ'ব কিন্তু এগুলো একদম ধুনীয়া এই থ্যাংক ইউ এই আইসক্রিম খাই আছে একজনে মোৰ লগৰ আৰু এতিয়া মোৰটা খুলি দিয়ক মোৰটা খুলি দিয়ক ময়ো খাম বেয়া নহয় ভাল অৰেঞ্জ অৰেঞ্জ লাগিছে অৰেঞ্জ অৰেঞ্জ বঢ়িয়া मेला है रे मेला है ये होली का ये मेला है ये मेला के होली का मेला में ये बढ़िया मेला है लैलार मेला हाँ? लैलार मेला ना लैलार बेकीपुलर मेला এইটো চাওক মেলা চলি আছে আৰু আমি ইয়াতে আইসক্রিম খাইয়ে আমার বহুত দেরি হল আমি মেলা সামৰিম হলে এই মেলা চাইয়ে আমি আমার মানে ভিডিওটা সামৰিম আৰু আমি নিজৰ ঘৰলৈ গতি কৰিম ঘৰ বুলি হেল্ল' বন্ধুসকল এতিয়া আমি নামৰ মাজলৈ সোমাইছোঁ আৰু চাম আমি নাম কীৰ্তন কেনেকৈ চলি আছে এই হোলীৰ বাকৰিত এইটো চাওক হেল্ল' বন্ধুসকল এতিয়া আমি এই মেলাৰ বাকৰিৰ পৰা ওলাই যাম আৰু চালোঁ ইয়াতে মানুহে মানুহ নাই ইমান মানুহ সমাগম বহুত সমাগম আমি কেনেদৰে এৰাইছোঁ আৰু নিজকে নিজে আমি বন্ধু দুইজনে বিচাৰি পাইছোঁ ফোন নহ'লেতো নাপালোঁ হয় এই ইলেক্ট্ৰনিক মিডিয়াৰ কাৰণে আৰু ফোনৰ কাৰণে আমাৰ সম্ভৱ হৈছে যে আমি দুজনে বিচাৰি পাইছোঁ নহ'লে আমি নাপালোঁ হয় চাওক ইয়াৰ দৃশ্যসমূহ কিমান মানুহ মানুহ দেখিছো আজি বহুত মানুহ আৰু বৰফো খালোঁ বজাৰ বৰফ আইচক্ৰীম অৰেঞ্জ আকৌ লগ পালোঁ এই মোবাইল নহ'লে আমাৰ ইমান মানুহ এই গতিকে চাবলৈ নাপাৰিব এই চেনেল আৰু আমি বহুত কষ্ট কৰি আছোঁ আপোনালোকৰ বাবে আৰু আগলৈ আৰু কষ্ট কৰিম আপোনালোকে খালি ছাপোৰ্ট কৰিব আমাক ছাপোৰ্ট কৰিব আৰু আগলৈ আমি আৰু কষ্ট কৰিম থেংকছ ফৰ ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং মাই চেনেল আৰু মেলা চাই দিয়ক মেলা কা বেলা হোলী কা বেলা হ্যাঁ বন্ধু মজা লাগিছে কিন্তু নন্দেশ্বৰ গেলো মজা লাগিছে হ্যাঁ যিমান ৰং দেখিছো এই মেলাত সবচে বেষ্ট ৰং বুলি আজি এৱাৰ্ড থাকিলে মই দিলো ওকে এই মেলাত নন্দেশ্বৰ মেলা চালো আৰু লেলাৰ মেলাও চালো আৰু সবচে বেষ্ট ভিউ এই বন্ধুজনৰ এই লো থ্যাংক ইউ হ্যাপি হোলি